নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এখন আজি অসমীয়া থালি লৈ আহিছোঁ একেবাৰে টেঙা মাছৰ থালি এখন ৰান্ধিছোঁ তাকে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ কেনে পালে কমেন্ট কৰি জনাব এয়া প্ৰথমতে ৰান্ধিছোঁ হোতৰাৰ লগত কণ বিলাহী দি মাছৰ টেঙা আৰু এইফালে কচুলতি আৰু কুমলীয়া ঔটেঙাৰ লগত ৰান্ধিছোঁ এখন মাছৰ টেঙা এয়া কুমলীয়া ঔটেঙা আৰু কচুলতি ৰৌ মাছৰ লগত ৰান্ধিছোঁ টেঙাকৈ এয়া হৈ গৈছে কচুলতি ঔটেঙা আৰু ৰৌ মাছ এইফালে হ'ল হোতৰা কণ বিলাহী আলু আৰু ৰৌ মাছ টেঙাকৈ এইফালে লৈছিলোঁ পানী কোমোৰা আৰু মচুৰ দালি এয়া আছে কল পচলা আৰু মাছৰ মাথা এইফালে হ'ল বুট আৰু ঢেকিয়া ভাজি এয়া এক পিস মাছ লৈছোঁ ফ্ৰাই এইফালে লৈছোঁ আলু চপ আৰু এয়া লৈছোঁ পটল চপ এইফালে লৈছোঁ তিয়ঁহৰ সালাড আৰু এয়া হৈছে পিঁয়াজ আৰু এটুকুৰা গোলনেমু আজি সম্পূৰ্ণ এখন মাছৰ টেঙা থালি আৰু থালিখন দেখাত কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰৰ বাবে আগন্তুক দিনতো এনেদৰে ভিডিঅ' পাই থাকিবলৈ মোৰ ভিডিঅ'বিলাক সোনকালে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।